হাই ফ্ৰেণ্ডছ, তো কথা হ'ল আজি আমি আমছৈলৈ আহিছোঁ। তো কথা হ'ল আমছৈ কেনেকুৱা, প্লেচটো কেনেকুৱা, এই তাৰে বৰ্ণনা আজি আপোনালোকক মই কৰিম। আৰু আমছৈত ফেমিলি আহিলে কিমানখিনি এনজয়মেণ্ট হ'ব বা এটা মানে যিবিলাক আমাৰ বয়সস্থ মানুহ তেওঁলোকে আহিলে কেনেকুৱা হ'ব, গোটেইখিনি আজি মই আমছৈৰ বিষয়ে আপোনালোকক আজি মই এই ব্লগটোৰ জৰিয়তে মই দেখাম। তো জাষ্ট আমি আমছৈ আহি পাইছোঁ। তো মই এতিয়া আমছৈৰ পৰা নামিম, আমছৈত নামিম মই। তো গোটেই চাহপাত বাগানৰ মাজেদি আহিব লাগে। গুৱাহাটীৰ পৰা যদি অহা হয় ঠিক জাগিৰোড পাৰ হৈ বহুত বেছি দূৰ নহয়, 15 কিলোমিটাৰমান হয়তো আগত হ'ব গুৱাহাটীৰ জাগিৰোডৰ পৰা। আহি কিনে আমি ৰাইট টাৰ্ণ কৰিব লাগিব, চাহপাত বাগানৰ মাজে মাজে আহিব লাগে এই আমছৈ স্থলীটোলৈকে। তো আমছৈতনো কি আছে গোটেইখিনি আজি আপোনালোকক মই এই ব্লগটোৰ জৰিয়তে দেখাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা হ'ল আমছৈ নগাঁও জিলাৰ অৱস্থিত, ইয়াত লিখা আছে বঢ়িয়াকৈ। আৰু যিটো আমছৈ যিটো আপোনাৰ পিকনিক স্থলী, এই পিকনিক স্থলীটো মেইনলি আপোনাৰ ইয়াতে মানে শিৱকুণ্ড বুলি মানে এটা শিৱ মন্দিৰ আছে ইয়াতে। এই শিৱ মন্দিৰৰ মানে আশে পাশে যিটো এলেকা, সেই এলেকাটোত মানুহবিলাকে ইয়াতে পিকনিক খায়। কথা হ'ল মন্দিৰত কোনোবাই যাব পাৰে, নাযাব পাৰে। যিবিলাক ধৰ্মাৱলম্বী লোক তেওঁলোকে মন্দিৰত যাব, পূজা কৰিব, সেইটো বেলেগ কথা। কিন্তু পিকনিক স্থলী হিচাপে আমছৈটো কেনেকুৱা হয় গোটেইখিনি আপোনাক দেখাম মই। একচুৱেলি এটা জংঘলৰ মাজত এই মানে পৰিৱেশটো তাতে ক্ৰিয়েট হৈ আছে। আৰু বলক তাতে নিজৰা এটাও আছে, সৰু নিজৰা এটাও আছে, তাকো দেখাম। তো বলকচোন চাওঁ কেনেকুৱা স্থলীটো। হ'ল বনভোজস্থলী বুলি ক'লে ইয়াতে আপোনালোকে চাব পাৰে এই গোটেই এৰিয়াটো বনভোজস্থলী। চাওক ইয়াতে বনভোজ ইয়াতে আয়োজন কৰিছে, একদম শিমূৰলৈকে বনভোজস্থলী চাব পাৰে আপোনালোকে। গোটেই একদম লাষ্টলৈকে চাব পাৰে, একদম বাছ দেখিছে আপোনালোকে, গোটেই বনভোজস্থলী সেইটো গোটেইবোৰ। তো কথা হ'ল আমি বনভোজস্থলী আপোনালোক দেখালোঁ। এতিয়া আমি গৈ আছোঁ এটা, ইয়াতে ওপৰত শিৱ মন্দিৰ আছে, লগতে এটা নিজৰা আছে। তো নিজৰা আৰু শিৱ মন্দিৰটো আপোনালোকক অকণমান দেখাই দিম মই। বলক কি মন্দিৰ এইটো। আপোনাৰ আমি এই ৰাস্তাটোৰে আহিলোঁ। তিনিটা ৰাস্তা আছে, তিনিখন দলং আছে চাব পাৰে আপোনালোকে। এই দলংখন দি আহি আমি যদি ইফালে ওপৰলৈ উঠোঁ তেনেহ'লে আমি শিৱ মন্দিৰটো পাম। এইটো দি উঠিব লাগিব। তো এই ৰাস্তা দি গ'লে আমি শিৱ মন্দিৰটো পাম। আপোনালোক মই অলপ দেখাই দিছোঁ, এই ওপৰত চাব পাৰে আপোনালোকে। এইটো ওপৰত আমি এই ৰাস্তা দি গৈ উঠি গ'লে আমি এই ওপৰত শিৱ মন্দিৰটো পাম। আৰু এইটো এটা কিবা এটা মন্দিৰ আছে, কি মন্দিৰ একজেক্টলি নাজানো বাৰু। শিৱ মন্দিৰে এটা পাৰ্ট হ'ব পাৰে। মন্দিৰ দৰ্শন কৰালোঁ আপোনালোকক। মন্দিৰ দৰ্শন কৰাৰ পিছত আপোনালোকক মই নিজৰাটো দৰ্শন কৰাম, যিটো নিজৰা একচুৱেলি বহুত ডাঙৰ নহয়, প্ৰকাণ্ড নহয়। তো কথা হ'ল যিহেতু সৰু নিজৰা হয় আৰু যিটো কৰ্তৃপক্ষ ইয়াৰে তেওঁলোকে একদম ডিচিপ্লিনকৈ ৰাখিছে। ফৰেষ্টৰ মানুহে আপুনি চাব পাৰে চাৰিওফালে ব্লকছ লগাই থৈ দিছে। তো আপোনালোকে চাই খুব ভাল পাব নিজৰাটো। আৰু যিহেতু বহুত চাফ চিকুণতাত তেওঁলোকে ৰাখিছে আৰু এক্সিডেণ্ট হোৱাৰ ভয়টো একেবাৰে কম। তো আপোনালোকে ফেমিলি লৈ কিনে এই আমছৈ স্পট আপোনালোকে আহিব পাৰিব। বলক আপোনালোক নিজৰাটো অকণমান দৰ্শন কৰক। আমি নিজৰালৈ মুভ কৰি আছোঁ। কথা হ'ল আমি আহি নিজৰাটো পালোঁ। তো নিজৰাটো আপোনালোকে দেখা পাই আছে, মোৰ পিছফালে নিজৰাটো চলি আছে। তো একদম চাফ চিকুণ। মই আহি যিটো দৰ্শন কৰিছোঁ ইয়াতে একদম চাফ চিকুণ। মানুহে যদি ভাবে যে পিকনিক খাবলৈ আমছৈত আহিব পাৰে। যথেষ্ট ছেফটি আছে, ছিকিউৰিটি আছে, দেখা পাইছে, পুলিচো দেখা পাইছে আপোনালোকে, আৰক্ষীক দেখা পাইছে ইয়াতে। তো ফেমিলি লৈ আহিবৰ কাৰণে এইটো এটা স্পট, সুৰক্ষিত হয়, আহিব পাৰে আপোনালোকে। তো দেখিছে চাওক কি বঢ়িয়া নিজৰা ফ্ল' হৈ আছে, দেখিছে আপোনালোকে। তো চাওক, তো এইটো আমছৈৰ এটা স্পট হয়। আমি নিজৰাটোৰ তলত আহিছোঁ আৰু নিজৰাৰ তলৰ পৰা চাওক আপুনি দলং, তিনিখন দলঙৰ তলটো দেখা পোৱা গৈছে। আৰু তলে আপুনি চাব পাৰে বাছ ৰখি আছে তাতে আপোনাৰ পিকনিক স্থলী, মানুহবোৰে তাতেই খানা খায়। সেইটো মানে আৰু জাগা আছে জংঘলৰ মাজত, তাতেও মানুহে খানা খায়। তো
আমি অকণমান তলৰ ফালে আহি ব্যতিক্ৰমী ৰূপত আপোনালোকক মই অকণমান দেখাব চেষ্টা কৰি আছোঁ